সকলোকে নমস্কাৰ জনাইছোঁ। মই এটা মিনি ব্লগৰ পৰা এয়া ৰাতিপুৱাৰ পৰিৱেশ। কহীক স্কুললৈ পঠিওৱাৰ পাছত অলপমান সময় মই শাক পাচলি বাৰীত সোমাওঁ। তাতে দেখিলোঁ আজি ভেন্দি অলপমান লাগি আছে, ছিঙি দিলোঁ আৰু তিতাকেৰেলা পালোঁ মাত্ৰ 3টা। তাৰপিছত ভাবিলোঁ আজি দিনটো মই নিজৰ কাৰণে অকণমান যত্ন লওঁচোন। বহুত দিন হ'ল চুলিত হেনা লগোৱা নাইকিয়া। হেনা সাধাৰণতে মই জবাব ফুল দিওঁ, কিন্তু ৰাতি লাইট নাছিলে, মানে বতাহ ধুমুহা বৰষুণ দিয়াৰ কাৰণে লাইট নাছিলে। জবাব ফুল দিলেতো মই মিক্সিত পিচি ল'ব লাগিব, গতিকে পুষ্পা হেনা 2 পেকেট ল'লোঁ আৰু ঘৰতে থকা এল'ভেৰা জেলিখিনি ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু খুব ধুনীয়া হেনা লগাব সকলোৱে জানে, তাৰ পৰিমাণত পানী দি হেনাখিনি খুব ধুনীয়াকৈ ফিকি পেলাই 1 ঘণ্টাৰ সময় মই এনেকৈ ৰাখি দিলোঁ। কিনো ক'ম আৰু লাজি লাগে জানেনে, মোৰ দুজনীকে বা এজনীৰো চুলি পকা নাই, কিন্তু মোৰ মাজে মাজে চুলি পকিছে। উপায় নাই, আচলতে মিষ্টাৰকে দোষ দিওঁ। মিষ্টাৰক আগতে মই ইনচাল্ট কৰি থাকোঁ, তোমাৰ চুলি পকিলে। এতিয়া আকৌ মোৰে চুলি পকিলে। এতিয়া কি বুলি দোষ দিওঁ জানেনে, তোমাৰ পৰা মোৰ চুলি পকিবলৈ সিঁচৰি গ'ল। উপায় নাই আৰু নিজকে সান্তনা লৈ থাকোঁ। চুলি পকিলেই যিহেতু তাৰতো এতিয়া পকাখিনি ঢাকিব লাগিব, গতিকে পুষ্পা হেনা লগাই আৰু মাজে মাজে পকাকেইডাল ৰঙা কৰি লওঁ। উপায় নাই। তাৰপিছত খুব ধুনীয়াকৈ সুন্দৰকৈ হেনাখিনি লগাই ল'লোঁ। পিছফালে নাই লগা দেই, পিছফালে যিহেতু মোৰ চুলি পকা নাই আৰু 2 পেকেট আজি অলপমান কমো হ'ল। তাৰপিছত এটা ধুনীয়া টিপছ দিওঁ আপোনালোকক, যিসকল মহিলা আৰু ছোৱালীৰ সদায় চিন্তা, ডিঙিৰ যে সেই কলা পৰে, সেই দাগটো কেনেকৈ আঁতৰাম। অকণমান কলগেট ল'ব, যিটো আপোনালোকে ব্ৰাছ কৰা কলগেট, মই কলগেটটোৱে লৈছোঁ বাৰু। 2 চামুচ কলগেট আৰু 1 চামুচমান নেমুৰ ৰস আৰু মই খোৱা চৌদা লৈছোঁ। খোৱা চৌদাটো মোৰ কিন্তু বেকিঙৰ টেমাত আছে দেই, ভুল নুবুজিব আপোনালোকে, খোৱা চৌদাহে লৈছোঁ কিন্তু। তাৰপিছত এই ডিঙিৰ ছাইডৰ এই ছাইডকেইটা আমি সঘনাই চেইন পিন্ধি থাকৰ কাৰণে আচলতে ক'লা পৰে, আৰু শকত হ'লে আমাৰ স্কিনটো কোচ খাই যায় কাৰণে ক'লা পৰে, কিন্তু দেখি ইমান বেয়া লাগে নহয়নে বাৰু। সেইকাৰণে ভাবিলোঁ মই যিটো ইউজ কৰোঁ, মই যিটো সুফল পাইছোঁ আপোনালোককো জনাওঁ। এনেকৈ এডাল পুৰণা ব্ৰাছ ল'ব, দাঁত ব্ৰাছ কৰা, যিডাল ব্ৰাছ ক্ষয় যায় যাতে ঘঁহিলেও দুখ নাপায়, প্ৰায় 2 মিনিটমান এনেকৈ লাহে লাহে ঘঁহি থ'বচোন। এসপ্তাহত আপোনালোকে 2 দিন কৰক, খুব ভাল ফল পাব। তাৰপিছত এখন কটন কাপোৰে খুব ধুনীয়াকৈ মোহাৰি দিয়ক। মোৰ যিহেতু দুপাট্টাখন লেতেৰাই হৈছিলে, এইখন ধুবলৈ লৈছিলোঁ মই, সেইকাৰণে এইখন দিয়ে মোহাৰিলোঁ, কিন্তু কটন কাপোৰ ল'লে বেছি ভাল হয়। আৰু একদম সঁচাকৈ কৈছোঁ, বহুত ধুনীয়া চাফা হৈ যায়। অকল ডিঙিয়ে নহয়, কাষলতি তল আৰু হাতৰ এই কিলাকতি থকা ক'লা দাগবোৰো যায়। আপোনালোকে কিন্তু ব্যৱহাৰ কৰি চাব দেই, সুফল পাব। চাওকচোন মোৰ ডিঙি কিমান ধুনীয়া চাফা হৈ গ'ল, দেখিছেনে বাৰু। মই সপ্তাহত 2 দিন ইউজ কৰোঁ এই বস্তুটো। তাৰপিছত আৰু গা ধোৱাৰ পাছত মোৰ চুলি চাওক কি ধুনীয়া, পুষ্পা হেনাৰ কামাল। পকা চুলি মানে ৰঙা হৈ গ'ল। উপায় নাই, পকা চুলিকেইটা ৰঙা কৰিবই লাগিব। তাকে আপোনালোকক মই অকণমান ক্লিপ দেখালোঁ আৰু। তাৰপিছত ডিঙিটো চাওক ধুনীয়াকৈ চাফা হৈ গ'ল, হয় নহয় জনাবচোন। আপোনালোকেও কৰিব দেই, যিসকলৰ এনেকৈ ক'লা দাগ আছে। আৰু মোৰ চুলি ৰ'দত চাওক কি ধুনীয়া, আইও নিজকে ধুনীয়া দেখিছোঁ মই বেলেগ হেনা নলগাওঁ, পুষ্পা হেনাই লগাওঁ, যিহেতু পকা চুলিকেইডাল কামত দিয়ে। বিশেষকৈ মোৰ পকা চুলিকেইডালহে দৰকাৰ, কিন্তু যি হেনাই নলগাওঁ কিয় 1 ঘণ্টা ৰাখিব। 1 ঘণ্টাৰ পাছত এয়া